গণেশ পূজা হৈছে আৰু তাতে মানে ফাংচন হৈছিল মানে এইটো সাইডত হেল্ল' গাইজ গুড মৰ্নিং শুভ দীপাৱলী মানে আজি মানে পুৱাই উঠিছোঁ মানে অলপমান জগিঙতো আহিছোঁ মানে উঠিছোঁ মানে অলপমান মানে আপোনালোকে জানে কালী পূজাত মানে অলপমান গেট চেট সাজাব লাগে গেট চেট সাজাব অলপমান ফুল লাগে ফুল মানে এইটোৱে মানে ক'ত পাম আমাৰ ইয়াতে অলপ ইমান নাই মানে হাইৰোডত মানে গাছবিলাক আছে মানে লগাইছে ইয়াতে ফুল পোৱা যায় সেইটো কাৰণতে আহিছোঁ মানে অলপমান জগিঙত ইমান দিন মূৰত আহিছোঁ আগত আহিছিলোঁ এতিয়া মানে আমি মানে কি ক'ম মানে পুৱাৰ ভিউটো চাওক কেনেকুৱা ধুনীয়া ভিউ কেনেকুৱা এতিয়া মই টুল গেটৰ সামনে আহিছোঁ মানে যেতিয়া আহিছিলোঁ পুৰা আন্ধাৰ আছিল কিন্তু টুল গেট আমাৰ হয় তাৰ পৰা আহিলোঁ এতিয়া যাওঁতে ভিডিঅ' কৰি আছোঁ মানে ঘৰত যাওঁতে ফুলটো লৈ যাম চাওক ভিডিঅ'টো পুৰা কণ্টিনিউ চাই থাকিব পুৰা ধামাকা হ'ব ৰাতি আৰু কালী পূজা মন্দিৰত যাম পুৰা ধামাকা চাওক আহি আৰু ভিডিঅ' কৰা নাই যিহেতু আজি কালী পূজা আপোনালোকে জানে মানে ঘৰত মানে সামনত কলগছ মানে লগাব লাগে মানে কালী পূজাত মানে লগাই দিয়া হ'লে সেইটো হয় মানে কলগছ লগালোঁ মানে অলপমান কিবা কিবি কৰিলোঁ মানে ইমান কৰা নাই অলপমান কৰিছোঁ আৰু ঘৰত মানে লাইটবিলাক আছে এইটো লাইটবিলাক লগাইছোঁ মানে লাইটবিলাক মানে 2 বছৰৰ লাইট হয় নষ্ট হৈছে মানে কিবা কিবি কয় মানে ঠিক কৰিলোঁ আৰু চাওক লাইটবিলাক ৰাতি হ'ব মানে ফুটিব লগাই থৈছোঁ আৰু কলগছবিলাকো লগালোঁ চাওক কলগছবিলাক গেটটো অলপমান চাই ৰাতিটো চাবই যেনে তেনে কৰি অলপমান লগাইছোঁ মানে ৰাতি মানে অলপমান ফুল চুল কৰিলে ফুটিব এতিয়া ইয়াতে লগাইছোঁ কলগছ গেটৰ সামনত এতিয়া ইয়াতে ৰাইডিং কৰিম পুৰা ধামাকা হ'ব ৰাতি চাওক পুৰা ৰাতি কণ্টিনিউ কৰিম এতিয়া অলপমান দোকানত যাওঁ দোকানৰ পৰা আহি ৰাতি পুৰা কণ্টিনিউ কৰিম ভিডিঅ'টো চাই থাকক পুৰা ধামাকা হ'ব মানে দোকানৰ পৰা ঘৰত যাওঁতে মানে সন্ধিয়া হৈ গ'ল মানে বৰষুণো ইমান পৰি আছে মই যেতিয়া আহিছোঁ 12টা মানত দোকানত দেৰি কৰি আহিছোঁ আজি ইয়াত মানে 12টাৰ পৰা মানে পুৰা বৰষুণ পৰি আছে মানে এতিয়াও মানে অলপ পৰি আছে এইটো মানে বৰষুণটো মানে কি যে হৈছে মানে আজি কালী পূজা মানে বৰষুণটো মানে দিনটো মানে পুৰা শেষ কৰি দিম ৰাতি বা কি হয় চাওঁ আৰু মই এটা মানে মোৰ দোকানৰ লগতে আছোঁ মানে এটা ফিল্ডত এইটো বান্দৰ ফিল্ড কয় মানে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো চাইছে ইয়াতে গণেশ পূজা হৈছিল আৰু তাতে মানে ফাংচন হৈছিল মানে এইটো চাইডতে মানে পেণ্ডেলৰ চাইডতে মানে পুৰা মুম্বাইৰ পৰা গাঁৱে আহিছিল মানে গণেশ পূজাৰ ফাংচনটোত মানে এইটো মানে কালী পূজাৰ ফাংচন আছে ফাংচনটো কালি আছে মানে কালি বা কি হয় বৰষুণ মানে পৰলে মানে পেণ্ডেলটো কমপ্লিট হোৱাই নাই কালি মানে কমপ্লিট কৰিবই মানে ফাংচন আছে মানে কলকাতাৰ পৰা আহিব মানে 2টা ছিংগাৰ আহিব পুৰা ধামাকা হ'ব ফাংচনটো মই যদি কালি আহোঁ মানে ভিডিঅ'টো কৰিম আৰু এটা ভিডিঅ' ইয়াতে আৰু দেৰি নকৰোঁ মানে ঘৰত যাওঁ ঘৰতো যাব লাগিব মানে ঘৰতো মানে বহুত মানে সন্ধিয়া হৈ গ'ল ঘৰত যাব লাগিব আৰু আমাৰ মন্দিৰতো যাব লাগিব মূৰ্তি আনিব যাব পাৰোঁ ঠিক নাই দেখোঁ কি কৰোঁ আৰু ঘৰত যাওঁ এতিয়া মানে কণ্টিনিউ মানে কৰিম পাছত ঘৰৰ পৰা ভিডিঅ'টো চাই দিয়ক দোকানৰ পৰা আহি আৰু ভিডিঅ' কৰা নাই মানে এনেকুৱা বেয়া বৰষুণ পৰি আছে মানে কি ক'ম আৰু মানে দুপৰীয়াৰ পৰা বৰষুণটো পৰি আছে মানে কমাই নাই এনেকুৱা মানে পৰি আছে মানে মন্দিৰত যাব খুজিছিলোঁ মানে গৈছিলোঁ মানে অলপমান মন্দিৰৰ মানে আমাৰ লগতে মানে ঘৰৰ লগত মন্দিৰটো মানে গৈছিলোঁ মানে বৰষুণো মানে পৰি আছে আৰু প্ৰতিমা অনা নাই মানে ভিডিঅ'টো কৰা নাই মানে বাছত যাম ৰাতি যাম মানে ভিডিঅ' কৰিম প্ৰতিমা অনাৰ পাছত যাম এতিয়া মানে আমাৰ মানে যিটো মানে নিয়ম মানে বাতি লগাব লাগে মানে কলগছ লগাইছোঁ মানে বাতি লগাব লাগে বৰষুণো মানে বেয়া বৰষুণ পৰি আছে এতিয়া মানে লগাব পৰা নাই মানে বাতি এইটো মানে চাব পাৰে গেটত এতিয়া বৰষুণ পৰি আছে মই জুম কৰি দেখাই দিছোঁ মানে লাইটিং কৰিছোঁ মানে বেয়া বৰষুণ পৰি আছে মানে এইফালতে লগাই দিছোঁ মানে প্ৰদীপবিলাক ধোৱা নাই আছে আৰু কেনেকুৱা বৰষুণ পৰি আছে কি ক'ম আৰু মানে বৰষুণটো মানে কি ক'ম আৰু আমাৰ মানে এতিয়া মানে আমাৰ বাতি লগাব লাগে মানে সেইটো কাৰণে গামোচা পিন্ধি লৈছোঁ মানে কাপোৰ খুলিব লাগে মানে বাচি কাপোৰত মানে দিয়া নাযায় মানে আমাৰটো মানে দাদু মানে আছে যিবিলাক মানে আমাৰ মানে বাতি মানে লগাব লাগে আমাৰ মানে বংশৰ মানে ধৰ্ম হয় এতিয়া লাগাম মানে বাতি আপোনালোক ভিডিঅ'টো চাই থাকক আৰু দেৰি নকৰোঁ মানে সোনকালে বাতিটো লগাই দিওঁ মানে উদাম হৈ আছোঁ পুৰা ঠাণ্ডা লাগি আছে মানে বৰষুণো পৰি আছে এইফালে পুৰা হাৱা দি আছে চাওক বৰষুণ পৰি আছে মানে চিৰিৰ সামনতে লগাম এইবাৰ বাতিটো লগোৱা নাই মানে বৰষুণো পৰি আছে বাহিৰত নলগালোঁ আৰু
কেইটামান বম ফুটাও, কেইটামান আনিছিলোঁ মানে বমটো ফুটাই শেষে কৰি দিলোঁ, এতিয়া কেইটামান আৰু ফুটাও। প্ৰতিমা মানে এতিয়া লৈ গ'ল মন্দিৰত, মানে লৈ আহিল, মানে এতিয়াই লৈ আহিল, আমাৰ ঘৰৰ ওচৰেদি লৈ গ'ল এতিয়াই, মানে যাম এতিয়া চাব যাম, মানে যোৱাৰ আগতে মানে বম কেইটামান ফুটাই লওঁ, পূৰা ধামাকা হ'ব এতিয়া। এতিয়া বম ফুটাও, মানে পূৰা মানে বৰষুণ পৰি আছে, পূৰা বৰষুণ দিছে মন্দিৰৰ পাছত যাওঁ, মানে পূৰা এতিয়া মানে পূৰা হাৱা চলি আছে। মানে বম ক'বলৈ গ'লে মানে দেৱালী মানে স্পেচিয়েলি ক'বলৈ গ'লে মানে ধাৰাবাতি মানে কি কয় মানে সেইটোৱে অলপ মেইন, মানে পূজাত মানে ইউজ কৰিব লাগে। মানে এতিয়া মানে কি হৈছে মানে এনেকুৱা ডাঙৰ বম মানে বাহিৰ হৈছে, মানে এতিয়া মানে ভাই ইউজেই নকৰে মানুহে। মানে ময়ো মানে এক প্লেট লৈ আহিছোঁ, মানে কৰিম মানে ইউজ কৰিব লাগে, মানে এইটো আগৰে বস্তু মানে কৰিব লাগে, এতিয়া আগতে তাৰপৰা বম ফুটাব লাগে, এইটো আগত ইউজ কৰোঁ। এইটোৱে হ'ল মেইন, তাৰপাছত বম এইটোৱে আগত আৱিষ্কাৰ হৈছিল, এইটোৱে এতিয়া মানে পাহৰি গৈছে মানুহে। হেপী দীপাৱলী। এতিয়া বম ফুটাম স্পেচিয়েল, আগত ফুটাই ৰেডি কৰিছোঁ, এতিয়া মানে বম ফুটাম, পূৰা মানে হাৱা কৰি আছে, মানে পূৰা ধামাকা। বেছি নফুটাম আৰু এটা ফুটাম। বৰষুণে পৰি গ'ল, পানীত পৰি গৈছে, পানী মানে এনেকুৱা পৰি আছে, মানে জল মানে পানী মানে জমা হৈ গৈছে। ফুটিছে ইয়া এতিয়া মন্দিৰত যাওঁ, দেৰি নকৰোঁ, ডাইৰেক্ট মানে বৰষুণ ছাতি লৈ যাব লাগিব। এতিয়া মন্দিৰত যাই আছোঁ, মানে ৰাস্তা পূৰা অন্ধকাৰ, মানে আমাৰ ঘৰত মানে লাইটটো মানে জ্বলাইছোঁ বুলি মানে মোৰ মুখটো দেখা যায় ভালকৈ, মানে এইটো চাব পাৰি, ছাতিটো ভালকৈ দেখা নাযায়। যাওঁ এতিয়া ৰাস্তা পূৰা অন্ধকাৰ, এইটো আমাৰ মানে ঘৰৰ মানে চোতাল হয়, ইয়াৰ পৰা চাব ৰাস্তা পূৰা অন্ধকাৰ হৈ আছে, মানে যাম এতিয়া। আগত মানে লাইট আছে, চৰকাৰী লাইট, তো চাওক পূৰা অন্ধকাৰ ৰাস্তাটো, যাই থাকোঁ মন্দিৰত। আৰু মন্দিৰৰ ওচৰত মানে মুখটো ভালকৈ মানে নেদেখাই, মানে অন্ধকাৰ, মানে ইমান এটা পোহৰ নাই, চাওক ফ্ৰণ্ট কেমেৰা দি, এইটো মানে মন্দিৰ সামনতে যাই আছোঁ, পূৰা পেক হৈ আছে ৰাস্তাবিলাক, পূৰা বৰষুণ পৰি আছে, মানে দুপৰীয়াৰ পৰা মানে কমাই নাই, মানে এনেকুৱা মানে পৰি আছে আৰু চাওঁ মন্দিৰত যাওঁ। আৰু কালি মানে ভিডিঅ'টো পূৰা ধামাকা হ'ব, মানে কালি বান্দৰ ফিল্ডত যাম, মানে বিজনী ফাংচন আছে, আজি মানে বৰষুণে মানে দিনটো মানে শেষ কৰি দিল। জুম কৰি ইয়াৰ পৰাই চাই লওক, পাছত মানে ওচৰত যাম এতিয়া, মানে ইয়াত মানে মানুহ কেইটা মানে চাব পাৰি, ইমান এটা মানুহ নাই, বৰষুণৰ পৰি আছে। সামনত আহিছোঁ মানে মূৰ্তি চাবলৈ, এনেকুৱা ধুনীয়া, মানে ভালে হৈছে, আৰু মানে লগালে আৰু ভাল হ'ব। এতিয়া মানে ঘূৰি থাকোঁ আৰু মূৰ্তি চাই ঘৰত যাওঁ। আহি পৰিলোঁ মন্দিৰৰ পৰা, মানে মন্দিৰত মানে ইমান এটা মানুহ নাই, মানে বৰষুণো পৰি আছে, মানে যিকেইটা উপাস আছে তামিয়ে আছে, মানে মন্দিৰত মানে ইমান এটা মানুহ নাই, মানে সেইটো কাৰণতে আহি পৰিলোঁ, মানে আৰু মানে কি ক'ম, মানে বৰষুণো পৰি আছে, মানে আৰু মইতো উপাস নাই, আহি পৰিলোঁ আৰু মানে কালি ভিডিঅ'টো পূৰা ধামাকা হ'ব, চাব ভিডিঅ'টো পূৰা ফাংচন আছে, মানে বিজনীত মানে কালী পূজাৰ উপলক্ষে, মানে কলকাতাৰ পৰা ছিংগাৰ আহিব, চাব ভিডিঅ'টো পূৰা ধামাকা হ'ব কালিটো। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব।